মৃত্যুক সাৱটি লোৱা আমাৰ বীৰসকলৰ পত্নীসকলক সুধিবিগৈ, কিমান কষ্ট পাইছিল এই কপালৰ ৰঙা ভূতটো মুচি দিওঁতে। মনত ৰাখিবি, ভাৰতৰ প্ৰতিগৰাকী নাৰীয়ে কপালত আঁকি লয় এই ৰঙা সেন্দুৰৰ ফুটটো। ই কেৱল এটা ফুট নহয়, ই এক সাহস, ই এক শক্তি। এই সেন্দুৰকণত ইমানেই শক্তি আছে, ইমানেই শক্তি আছে যে প্ৰতিটো শত্ৰুকেই পুৰি ছাই কৰি দিব পাৰে এই কপালৰ ৰঙা সেন্দুৰৰ ফুটটোৱে। চাই ল, চাই ল, চাই ল, আৰু তহঁতৰ পাকিস্তানবোৰকো দেখুৱাই দে। ভাৰতৰ প্ৰতিগৰাকী নাৰীৰ কপালত জিলিকি থকা এই ৰঙা সেন্দুৰৰ ফুটটো।